নমস্কাৰ বন্ধুবৰ্গ মই ননিমা আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। আজি মই লৈ আহিছোঁ আপোনালোকলৈ বাঁহৰ গাজৰ খৰিচা। হয়তো বহুতৰে প্ৰিয়। আজি মই কেনেদৰেনো খৰিচা বনাওঁ সেয়া আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছোঁ। খৰিচা বনাবলৈ আপোনালোকে ভলুকা বাঁহৰহে গাজ ব্যৱহাৰ কৰিব, কাৰণ ভলুকা বাঁহৰ গাজৰ কোনো তিতা ভাৱ নাথাকে আৰু ই খাবলৈও সোৱাদ। প্ৰথমে আমি বাঁহৰ গাজবোৰ কাটি আনি এনেদৰে ইয়াৰ যিটো ডাঠ সেউজীয়া এটা আৱৰণ থাকে সেই আৱৰণবোৰ খুলি ল'ম আৰু ধুনীয়াকৈ চফা কৰি ল'ম। এইখিনি সময়তে মই আপোনালোকক বাঁহৰ গাজৰ উপকাৰিতা সম্পৰ্কেও জনাবলৈ খুজিম। বাঁহৰ গাজ কেঞ্চাৰ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, বদহজম ইত্যাদি দূৰ কৰে, ৰক্ত সঞ্চাৰণ ঘটায়, হাড়বোৰো শক্তিশালী কৰে। আৰু ইয়াক যেতিয়া আপোনালোকে খৰিচা হিচাপে ব্যৱহাৰ কৰিব, তাৰপিছত আপোনালোকে সেইবোৰ গাহৰি, মুৰ্গী, মাছ এইবিলাকতো দি খাব পাৰিব। এনেদৰে বাঁহৰ গাজবোৰ চফা কৰি ৰুকনি বা কটাৰীৰে আপোনালোকে কাটি ল'ব পাৰে। মই আপোনালোকক ৰুকনিৰে এনেদৰে মিহি মিহিকৈ ৰুকি দেখুৱাইছোঁ। এতিয়া শুকান থেকেৰা ইয়াত আমি 4 টুকুৰামান ব্যৱহাৰ কৰিম আৰু ইয়াতে পানী ঢালি ধুনীয়াকৈ 2 ৰাতিৰ কাৰণে থৈ দিম। শুকান থেকেৰা এইকাৰণে দিছোঁ যাতে বাঁহৰ গাজটো সোনকালে টেঙা হৈ উঠে। ইয়াত মই ধুনীয়াকৈ পানী এনেদৰে মিহলাই দি 2 ৰাতিৰ কাৰণে তিয়াই থৈ ৰাখিম আৰু 2 ৰাতিৰ পিছত আপোনালোকক দেখুৱাম। এয়া চাওক, 2 ৰাতি থোৱাৰ পিছত মোৰ খৰিচা একেবাৰে প্ৰস্তুত হৈ গৈছে। এতিয়া মই হাতেৰে এনেদৰে চেপি চেপি চফা বটল এটাত এই বাঁহৰ গাজখিনি থৈ দিম। মই 4 ৰাতিৰ কাৰণে এইখিনি সাফৰ মাৰি ধুনীয়াকৈ গৰম ঠাইত ৰাখিম আৰু মাজে মাজে ৰদাই থাকিম। এই খৰিচা আপোনালোকে গাহৰি বা মুৰ্গী, মাছ এইবিলাক বনাই খাব পাৰে। আৰু খৰিচা আপোনালোকে কেঁচাই খাৰৰ সৈতেও ধুনীয়াকৈ বনাই খাব পাৰে। এই বাঁহৰ গাজৰ খৰিচা বনোৱা পদ্ধতিটো অৱশ্যে মোক মোৰ সৰু মামীয়ে শিকাইছে। আপোনালোকে এনেদৰে বনাই 1 বছৰ 2 বছৰলৈকে বৰ ধুনীয়াকৈ থৈ দিব পাৰে। এই খৰিচা আপোনালোকে আচাৰ বনায়ো খাব পাৰে। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ বিদায়।